7 বছৰ পূৰ্বৰ এক জঘন্য হত্যাকাণ্ড 4জনক যাৱজ্জীৱন কাৰাদণ্ড তেজপুৰ আদালতৰ। প্ৰায় 7 বছৰ পূৰ্বে তেজপুৰৰ নিকটৱৰ্তী খলিহামাৰীত মহম্মদ জলিল নামৰ এজন লোকক চোকা অস্ত্ৰৰে অতি নৃশংসভাৱে হানি খুচি পৰিকল্পিতভাৱে হত্যা কৰা এক হত্যাকাণ্ড গোচৰৰ আজি ৰায়দান কৰে তেজপুৰ আদালতে। এই ৰায়দানত 4 হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়। উল্লেখযোগ্য যে আজি আদালতে হত্যাকাণ্ডটোৰে প্ৰত্যক্ষভাৱে জড়িত থকা বুলি খলিহামাৰীৰে আকবৰ আলী, হজৰত আলী, বাবৰ আলী আৰু আবু হানিফক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে প্ৰত্যেকজনকে 10,000 টকা জৰিমনা বিহাৰ লগতে এই জৰিমনা অনাদায়ে আৰু 6 মাহ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে 2017ৰ 5 জুলাইত তেজপুৰৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত খলিহামাৰীত পেছাতে এজন টেম্পু চালক মহম্মদ জলিলক হানি খুচি অতি নৃশংসভাৱে হত্যা কৰিছিল এইসকল লোকে। মুখবিলাক ল